নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকৰ বাবে আহি গ'ল এটা ভাল খবৰ। যিসকল বন্ধু বান্ধৱীসকলে এতিয়ালৈকে চাকৰি বিচাৰি আছে কিন্তু এতিয়ালৈকে চাকৰি পোৱা নাই, এইসকল বন্ধু বান্ধৱীসকলৰ বাবে আহি গ'ল এটা খুবেই ভাল খবৰ। আৰু বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি চাই ভাল লাগে প্লিজ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেকুৱা ধৰণৰ নতুন নতুন আপডেট পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, যিসকল বন্ধু বান্ধৱীসকলে চাকৰি বিচাৰি ভাগৰি পৰিছে, সেইসকল বন্ধু বান্ধৱীসকলে এইখন চাৰ্টিফিকেট বনাই লওক। আৰু এইখন চাৰ্টিফিকেট ক'ত বনাব, কেনেকৈ বনাব, এইখন চাৰ্টিফিকেট বনাবলৈ কি কি ডকুমেণ্ট লাগিব, এই সকলোবিলাকৰ ডিটেইলছ এই ভিডিঅ'টোত পাব। আৰু আজিকালিতো গমেই পাইছে, যিহে কম্পিটিশ্যনৰ জামানা হৈ গৈছে, চাকৰি পোৱাত খুবেই টান হৈ গৈছে। আৰু যোনে যোনে এই চাৰ্টিফিকেটখন বনাই ল'ব, সেইসকল বন্ধু বান্ধৱীসকলৰ অলপমান চাকৰি পোৱাত সহজ হৈ যাব। মানে এই চাৰ্টিফিকেটখন থাকিলে অসমত যিবিলাক চাকৰিৰ এক্সাম চলি আছে, সেইবিলাকত অলপ কম নম্বৰ পালেও চাকৰি পাই যাব পাৰে। এতিয়া আমি মেইন কথালৈ আহোঁ, এই চাৰ্টিফিকেটখন কেনেকৈ বনাব পাৰি, ক'ত যাব লাগিব বনাবলৈ এই চাৰ্টিফিকেটখন, আৰু এই চাৰ্টিফিকেটখনৰ নাম কি। এই চাৰ্টিফিকেটখনৰ নাম হ'ল EWS চাৰ্টিফিকেট, ইকনমিকেলি উইকাৰ ছেকশ্যন। আৰু বন্ধু বান্ধৱীসকল, এই চাৰ্টিফিকেটখন কোনে কোনে বনাব পাৰিব, কেইটামান কণ্ডিশ্যন আছে এই চাৰ্টিফিকেটখন বনাবলৈ। আৰু এই চাৰ্টিফিকেটখন অকল জেনেৰেল কাষ্টৰ মানুহবিলাকেহে বনাব পাৰিব। এতিয়া আমি চাম কি কি কণ্ডিশ্যন আছে এই চাৰ্টিফিকেটখন বনাবলৈ। এই চাৰ্টিফিকেটখন বনাবলৈ হ'লে আপোনাৰ ফেমিলি এনুৱেলি ইনকাম 8 লাখতকৈ কম হ'ব লাগিব। ছেকেণ্ড পইণ্ট, আপোনাৰ খেতি মাটি 5 একাৰৰ ওপৰত হ'ব নালাগিব। থাৰ্ড পইণ্ট, আপুনি বাস কৰা ঘৰটো বা আমি ক'ব পাৰোঁ ভেটি মাটি 1000 ফিট স্কুৱেৰৰ ওপৰত হ'ব নোৱাৰিব। ফৰ্থ পইণ্ট, আপোনাৰ মাটি মিউনিচিপালিটি অকুপাইড এৰিয়াত যদি আছে 100 স্কোৱাৰ ইয়াৰ্ডৰ ওপৰত হ'ব নোৱাৰিব। মিউনিচিপালিটি অকুপাইড এৰিয়া হৈছে য'ত গভৰ্ণমেণ্টে ভৱিষ্যতে ডেভেলপমেণ্ট এৰিয়া দিব পাৰে, যেনে ৰাস্তা বনাব পাৰে, 4 লেন বনাব পাৰে, ৰেল লাইন বনাব পাৰে। তেতিয়া গভৰ্ণমেণ্টে কৰিব আপোনাৰ মাটিখিনি যিমান দাম চলি আছে তাৰ দুগুণ দি হ'লেও কিনি ল'ব। বন্ধু বান্ধৱীসকল, ইয়াতে উল্লেখ কৰা মতে আপোনালোকৰ পৰিয়ালৰ বছৰি আয় 8 লাখতকৈ কম হ'ব লাগিব। সেইটো হিচাপ কৰা হ'ব তোমালোকৰ মা দেউতাক যদি চাকৰি কৰে চেলাৰীটো ধৰা হ'ব, নাইবা খেতি বাতি কৰিলে ইনকামটো ধৰা হ'ব, লগতে যদি বিজনেছ কৰে বিজনেছৰ ইনকামটো হিচাপ কৰা হ'ব। আৰু তোমালোকৰ পৰিয়ালৰ 18 বছৰৰ তলৰ ভাই ভনীও যদি ইনকাম কৰে তেওঁলোকৰ ইনকামটো ইয়াতে ইনক্লুড কৰা হ'ব। মোটামুটিকৈ ক'ব পাৰি যে তোমালোকৰ পৰিয়ালৰ বছৰি আয় 8 লাখতকৈ ওপৰত হ'ব নোৱাৰিব। নেক্সট আমি ফৰ্মেটখন চাম। গভৰ্ণমেণ্ট অফ আছাম, আছামত যদি বাস কৰে তেনেহ'লে আছাম লিখিব লাগিব। নেক্সট চাৰ্টিফিকেট নাম্বাৰ, ডেট, এই চাৰ্টিফিকেটখন কিমান দিনলৈ ভেলিড থাকিব, ভেলিড ফৰ দা ইয়াৰ ইয়াতে লিখিব। নেক্সট ইয়াতে লিখিব আপোনাৰ নাম, ইয়াতে লিখিব এড্ৰেছ, তাৰপিছত লিখিব পাৰ্মানেণ্ট ৰেচিডেন্স অফ আছাম, আৰু লিখিব লাগিব ডিষ্ট্ৰিক্ট পিন কোড, ইয়াতে দিব লাগিব পাছপৰ্ট চাইজ ফটো, আৰু যোনে চাৰ্টিফিকেটখন ইছ্যু কৰিব তেওঁৰ চিল এণ্ড চিগনেচাৰ, মানে তেওঁৰ নাম, আৰু দিব লাগিব ডেজিগনেশ্যন, তেওঁ কি পদবীত আছে সেইটো তেওঁ উল্লেখ কৰিব লাগিব। আৰু এই চাৰ্টিফিকেটখন কোনে কোনে ইছ্যু কৰিব পাৰিব সেইটো আমি চাম। ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, এডিশ্যনেল ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট, কালেক্টৰ, ডিপুটি কমিশ্যনাৰ, এডিশ্যনেল ডিপুটি কমিশ্যনাৰ, ফাৰ্ষ্ট ক্লাছ, ষ্টিপেণ্ডাৰী মেজিষ্ট্ৰেট, সাব ডিভিশ্যনেল মেজিষ্ট্ৰেট, তালুকা মেজিষ্ট্ৰেট, এক্সিকিউটিভ মেজিষ্ট্ৰেট, এক্সট্ৰা এছিষ্টেণ্ট কমিশ্যনাৰ, চিফ প্ৰেচিডেঞ্চি মেজিষ্ট্ৰেট, এডিশ্যনেল চিফ প্ৰেচিডেঞ্চি মেজিষ্ট্ৰেট, প্ৰেচিডেঞ্চি মেজিষ্ট্ৰেট, ৰিভেনিউ অফিচাৰ, এইটো অফিচাৰ চাৰ্কেল অফিচত বহে। এই চাৰ্টিফিকেটখন বনাবলৈ ডকুমেণ্টছ লাগিব, ইনকাম চাৰ্টিফিকেট, ভোটাৰ আই কাৰ্ড, আধাৰ কাৰ্ড, আৰু এটা কোৰ্টৰ পৰা এফিডেভিট বনাব লাগিব য'ত উল্লেখ থাকিব বছৰি আয় কিমান। এই সকলোবিলাকৰ ইনফৰমেশ্যন পাই যাব চাৰ্কেল অফিচত। এই চাৰ্টিফিকেটখন চাৰ্কেল অফিচতে বনোৱা হয়। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি চাই ভাল লাগে যিমান পাৰে লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।